বহুত দিন হৈ গ'ল ভালকৈ এসাঁজ খাব নোৱাৰিলোঁ। মাছ আনি বিক্ৰী কৰি খাওঁ চলো। আজিতো বেচিব নালাগে, কেইটামান মাছ ধৰি লৈ আনো নেকি। ঐ যাবি মাছ ধৰি? মই যাম মাছ ধৰিবলৈ, যাবি? হা বল, আজি মাছ কেইটামান ধৰি আনি আমি ভালকৈ এসাঁজ আঞ্জা বনাই খাওঁ। বহুত দিন হ'ল ভালকৈ এমুঠি ভাত খাব পৰা নাই। আজি 2-3 বছৰ হৈ গ'ল। কেইবাদিন হয় ভাবি থাকোঁ, কিন্তু বেছি দিব লাগে। তোকো ভালকৈ খুৱাব নোৱাৰোঁ নহয়। ব'ল আজি আমি মাৰি নিজে এসাঁজ ভালকৈ পেট ভৰাই খাম, ব'ল। জালটো ভালি ছিঙিও গ'ল, পইচাও নাই, গড়াও কেনেকৈ। যা বোপাই কিবা এটা আন মাছ ধৰিবলৈ। ইয়াত থম। আজি এসাঁজ ভালকৈ খাম দেই। আজি পেট ভৰাই ভাত খাম ন। মই মাছ কেইটামান ধৰিম, ডাঙৰ ডাঙৰ কেইটামান, তুমি ইয়াত খাবা। ভগৱানে যদি দিয়ে ডাঙৰ মাছ যদি পাওঁ আনিম, তোমাক দিম, ভালকৈ বনাই দিব। আমি দুইটা এসাঁজ ঠিকছে পেট ভৰাই খাম। হা ব'লা মাছ মাৰোঁগৈ। আহোঁতে আহোঁতে ৰাতিও হৈ গ'ল। এতিয়া মাছ উঠিব জানো? ভগৱানে কি কৰে, মাৰি চাওঁ। ঘটিটো লৈ ইয়াত খাৰা হয় বোপাই, ইয়াত খাৰা হয়। থাকিব নানামিবি দেই বোপাই, নানামিবি হা। তই তাতে থাক, চাওঁ ভগৱানে কি কৰে। ইমান ডাঙৰ বিল, মাছ ক'ত ক'ত জানো আছে। ভগৱানে দিলে এটা পৰিব চাগে। হে প্ৰভু, প্ৰভু এটা মাছ পোৱাই দে আজি। প্ৰভু আজি আমি এসাঁজ ভালকৈ খাম প্ৰভু। পাইছোঁ পাইছোঁ বোপাই, পাইছোঁ, এইটো পাইছোঁ। ভগৱানে আমাৰ কথা শুনিলে। তই গতিটো লৈ ইয়াত খাৰা হৈছোন বোপাই। এইটো বোপাই, এইটো থ। আজি আমি খাম ন। আজি আমি ভগৱানৰ কৃপাত এসাঁজ পেট ভৰাই খাব পাৰিম। এইটো ল বোপাই, এইটো ল ল। ধৰ 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 বোপাই, ধৰ 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 ধৰ। চাওঁ বোপাই কেইটা পাইছোঁ। আৰু নালাগে বোপাই, বেছি ৰাতিও হৈ গ'ল, আৰু নালাগে। ব'ল বোপাই, ভগৱানে আজি আমাক দিলেই নহয়। আজি ভালকৈ এসাঁজ ভালকৈ ক'বলৈ খাম। হা ভালকৈ এসাঁজ আজি পেট ভৰাই খাম। ব'লা বোপাই, ব'লা। ব'ল বোপাই, ব'ল। আজি ঠিকছে পেট ভৰাই খাম ভগৱানৰ কৃপাত। বোপাই আজি মাছ পালোঁ নহয়। তোমাৰ মা বনাব, ভালকৈ এসাঁজ খাম আমি। হে ইয়াতে জালটো থৈ লওঁ ন। মাছকেইটা ইয়াতে থোৱা, তোমাৰ মায়ে বনাব, আমি দুইটা খাম। ব'লা হাত ভৰি ধোৱা হওঁগৈ। আজি আমাৰ ফূৰ্তি, আজি আমি ভাত খাম মাছ দি পেট ভৰাই। হা
তই এটা খানা খা দেই বোপাই মই হাতটো ধুই লওঁ হা আজি আজ ভালকে খাম বলা বোপাই আহা আজি আমি ভালকে পেট ভৰাই মতি ভাত খাব পাৰিম ভগৱানৰ কৃপাত হা আহা তোমাৰ মাক মাছ কেইটা দি আহাগে বনাব যোৱা বোপাই পিৰা আনা দুইটা আমি দুইজন ভালকে অলপ বহো তুমি ক'ত বহিবা আৰু এটা লৈ আনাগে আজি ভাত খাম বহা বহা বোপাই বহা ভাত হৈ আছে নে বহা বোপাই ভাত কেইটামান লৈ আনোগে মাছ বনাই হৈ গ'ল বোলে তুমি বহা তোমাৰ কষ্ট কৰিব নালাগে বোপাই মই আনিছো বোপাই ক'ত গলি এই ভাত তই নাখাও আজি ভালকে এসাঁজ খাব পাৰিম ধুনীয়াকে মাছ বনাইছে বোপাই ভাল হ'ল এই মাছৰ তৰকাৰী বহুত ভাল হ'ল বোপাই খাই ল ডাকা দিবি বোপাই ডাকা দিবি বোপাই ডাকা দিবি মানুহ আহিলে এদিন মৰেই ভগৱানৰ বস্তু লৈ গ'ল কি হ'ল আহিল কিবা কিবি শুনি পাইছো আকৌ আপোনাৰ বাইদেউৰ দোকান ল'ৰাটোক কেনেকে কান্দিলে আৰু কি হ'ব নাকান্দিবা কিবা এটা ব্যৱস্থা কৰিব লাগিব নহয় ঘৰততো থাকিব নোৱাৰে ন নাকান্দিবা বাকী নাকান্দিবা এতিয়া খৰি দিবলৈ ব্যৱস্থাটো কৰক কৰিব লাগিব তেতিয়াহ'লে আমি যাওঁ গাঁৱৰ মানুহ কেইটামান লৈ পেলাই কিবা এটা ব্যৱস্থা কৰিব লাগিব ন মই উঠিছো হা বাহিৰ নাকান্দিবা হে ভগৱান এতিয়া ল'ৰাটোৰ মাজনীও ঢুকাল এতিয়া ল'ৰাটো মেট্ৰিকৰ সময়ো হৈ গ'ল এতিয়া টকা পইচা এটাও নাই ইফালে ঘৰত খাবলৈও নাই এতিয়া সি কাপোৰ এযোৰ ভাল কৈছে স্কুলত লৈ যাম বুলি এতিয়া ভগৱান মই কেনেকে যোগাৰ কৰোঁ হে ভগৱান এতিয়া কি কৰোঁ একো উপায় নাই জালখন আছে জালখনকে বিললৈ লৈ যাওঁ যদি ডাঙৰ দুই এটা মাছ পাওঁ বেচি পেলাই ল'ৰাটোৰ স্কুলৰ ফিজো হৈ যাব কাপোৰ এযোৰ ভাল কিনি দিব পাৰিম ঘৰত খাবলৈও কিবা কৰিব পাৰিম জালখনত ঐ ল'ৰা যাবি নেকি ব'ল দেউতা বিললৈ যাবি নেকি মাছ কেইটামান পালে ভগৱানে যদি দিয়ে বহুত হেৰি হ'ব তোৰো স্কুলৰ ফিজ লাগে তোৰ স্কুলৰ কাপোৰ কানি লাগে ইফালে ঘৰটো খাবলৈ একো নাই দেউতা বল মাছ মাৰিবলৈ যাওঁ বহুত দিন হ'ল তোৰ লগত মাছ মাৰিবলৈ যোৱা নাই বোপাই সেই সৰুতে গৈছিলা তাৰ পাছতে তুমি স্কুলৰ কাৰণে সময় নোপোৱা নহয় বল বোপাই তই বাল্টিটো ল মই জালখন লৈছো ল বোপাই হে ভগৱান আজি যেনেকে হ'লেও ডাঙৰ এটা মাছ মিলাব ভগৱান হে ভগৱান তোমাৰ আশীৰ্বাদত ওলালো বল বোপাই দেউতা কোনখন বিললৈ যাবি বোপাই তোক একেবাৰে সৰুতে লৈ গৈছিলো সেই আমাৰ এই পাৰৰ বিলতে তইতো পাছত স্কুলৰ কাৰণে সময় নাপাওঁ তোক নিব নোৱাৰো মই অকলে অকলে জীয়েক আৰু মাৰো তোক পঢ়াই
ইমানটো ডাঙৰ দীঘল কৰিলো এতিয়া কোনফালে যাবি মইতো চিনি নাপাওঁ নহয় বল বোপাই মোৰ পিছফালে আহিছা গৈ থাকচোন বোপাই চাবি ওচৰতে খাবি বোপাই তইতো স্কুলৰ কাৰণে সময় নাপাও মই যি কাম খৰচ কৰো তাকে সেই পিছ দি তোক স্কুলত পঢ়াও এইখন দেউতা ৰচোন ছাৰে কৈছে কালি স্কুলত ফিজ দিব লাগে এতিয়াতো পইচা পাতিও নাই ফিজ দিব পাৰিবি জানো কি কালি দিব কৈছে ছাৰে কালি দিব কৈছে ভগৱানে জানে আৰু জালখন লৈ গৈ আছো দুই এটা যদি ডাঙৰ মাছ পাও তেতিয়াহ'লে তোৰ স্কুলৰ ফিজ হৈ যাব বোপাই বলচোন দেউতা মাছ মাৰিবলৈ যে গ'লো এটা মাছো নাপালো এতিয়া কি কৰিম ঐ বোপাই মাছ মাৰিবলৈ যে গ'লো এটাও মাছ পোৱা নাই এতিয়া কালি তোৰ ফিজটো মই কেনেকৈ দিওঁ বোপাই এতিয়া তই কচোন বোপাই দেউতা আমাৰ যি অৱস্থা এইবুলি পৰীক্ষা দিয়া বাদ দিওঁ নেকি নাই বোপাই মই যেনেকৈ কষ্ট কৰি হ'লেও বোপাই পৰীক্ষা দিয়াৰ মই বন্দোবস্ত এটা কৰিম লাগিলে মোৰ বহুত কষ্ট হওক বোপাই তই পঢ়াটো এৰি নিদিবি বোপাই চা তোৰ মাক ঢুকোৱাৰ পাছতে তোক মই ইমান কষ্ট নাকান্দিবি দেউতা নাকান্দিবি ইমান কষ্ট কৰি আনিছো দুখ লগা আজি পালে মই খাব নোৱাৰো